নমস্কাৰ। আজি আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ এটি বিশেষ কাহিনী। এজন ব্যক্তি আছিল, তেওঁ প্ৰতিবাৰে জীৱনত হাৰিছিল আৰু তেওঁ চিন্তাই বেৰি ধৰিছিল। তেওঁ সেই সকলোবোৰ পৰিত্ৰাণ কৰিবলৈ যিমানেই চেষ্টা কৰিছিল সিমানেই তেওঁক বিপদে আগুৰি ধৰিছিল আৰু সেয়ে তেওঁ ভগৱানৰ মূৰ্তিৰ কাষত সদায় বহি প্ৰাৰ্থনা কৰিছিল আৰু তেওঁ সেইটো থিৰাং কৰি লৈছিল যেতিয়ালৈকে ভগৱান তেওঁৰ ওচৰলৈ নাহে সেই তেতিয়ালৈকে তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিব আৰু ভগৱানৰ হৈ তেওঁ সদায় প্ৰাৰ্থনা কৰি থাকিব আৰু তেওঁৰ প্ৰাৰ্থনাত ভগৱান সন্তুষ্ট হ'ল আৰু ভগৱান তেওঁৰ ওচৰলৈ আহিল আৰু তেতিয়া ভগৱানে সুধিলে যে তোমাক কি বৰ লাগিব। তেতিয়া ব্যক্তিজনে কয় যে মোৰ জীৱনটোত দুখ দুৰ্দশা চিন্তাই বেৰি ধৰিছে, মই প্ৰতিবাৰে হাৰিছোঁ, প্ৰতিবাৰে হাৰি গৈছোঁ, গতিকে আপুনি মোক কওক মোৰ জীৱনটোৰ মূল্য কি, মোৰ জীৱনৰ কিবা মূল্য আছেনে। তেতিয়া ভগৱানে তেওঁৰ হাতত এটি পাথৰ অৰ্থাৎ শিলগুটি, এটা জিলিকি থকা শিলগুটি তেওঁৰ ওচৰৰ হাতত দিয়ে আৰু কয় তুমি বজাৰলৈ যোৱা আৰু এই শিলগুটিটোৰ মূল্য কি তুমি সুধি আহা, তাৰ পাছতেই মই তোমাক উত্তৰটো দিম। তেতিয়া তেওঁ বজাৰলৈ যায় আৰু বজাৰলৈ গৈ সকলোৰে ওচৰত প্ৰথমে যায় এখন ফল মূলৰ দোকানলৈ আৰু ফল মূলৰ দোকানখনত গৈ তেওঁ সেই শিলগুটিটোৰ মূল্য কিমান বুলি ফল মূলৰ দোকানখনত সোধে। তেতিয়া ব্যক্তিজনে কয় যে এই শিলগুটিটোৰ বাবদ মই আপোনাক 10 কেজি আম দিব পাৰিম। তাৰ পাছতে তেওঁ এখন পাচলিৰ দোকানলৈ যায় আৰু পাচলিৰ দোকানখনত গৈ সোধে যে এই শিলগুটিটো আপুনি ল'ব বিচাৰিব নেকি। তেতিয়া কয় এই শিলগুটিটোৰ বিনিময়ত মই আপোনাক 10 কেজি আলু দিব পাৰিম। তেওঁ সন্তুষ্ট নহয়, তেওঁ উভতি আকৌ আহে আৰু তাৰ পাছতে এখন সোণৰ গহনা বনোৱা দোকানত সোমায় আৰু সেই সোণৰ গহনা বনোৱা দোকানখনৰ ভিতৰলৈ গৈ সোণাৰীজনক কয় যে এই জিলিকি থকা শিলগুটিটো মই আপোনাক দিব বিচাৰোঁ, আপুনি ল'ব খুজিব নেকি। তেতিয়া তেওঁ আচৰিত হৈ যায়, আচৰিতভাৱে চাই আৰু কয় ইমান ধুনীয়া এটি জিলিকি থকা পাথৰ হয়, আপোনাক মই এই শিলগুটিটো মোক দিয়ক, এই পাথৰটো মোক দিয়ক, আপোনাক মই তাৰ বিনিময়ত 50 লাখ টকা দিম। তেওঁ আচৰিত হৈ যায়, যিটোৰ মূল্য প্ৰথমে 10 কেজি আলুৰ লগত হৈছিল, 10 কেজি আমৰ লগত হৈছিল, সেই একেটি পাথৰৰ মূল্য 50 লাখ টকা। তেওঁ লাহেকৈ ওলাই আহিব বিচাৰে। তেতিয়া মানুহজনে কয় ৰ'বক আপুনি যদি সুখী হোৱা নাই তেনেহ'লে মই আপোনাক শেষত 1 কোটি টকা দিব পাৰিম এই পাথৰটোৰ মূল্য, আপুনি মোক এই পাথৰটো দি দিয়ক। তেতিয়া তেওঁ কয় মই পাথৰটোৰ মূল্যহে জানিবলৈ আহিছিলোঁ, গতিকে মই আপোনাক পাথৰটো নিবিকো। তাৰপিছত তেওঁ আকৌ আগবাঢ়ি তেওঁ ভাবে যে এতিয়ালৈকে তেওঁ সঠিকভাৱে গম পোৱা নাই যে এই শিলগুটিটোৰ মূল্য কিমান। তেওঁ সেয়ে আকৌ পুনৰ হীৰাৰ দোকানত যায় আৰু হীৰাৰ দোকানত গৈ কিনি তেওঁ সোধে যে এই পাথৰটো আপুনি ল'ব বিচাৰে নেকি জিলিকি থকা। তেওঁ তেতিয়া কয় যে ইমান অতুলনীয়, ইমান আচৰিত ধৰণৰ এটি জিলিকি থকা পাথৰ, আপুনি ইয়াৰ বিনিময়ত যি লাগে তাকে আপুনি দোকানৰ পৰা লৈ যাব পাৰে, এই পাথৰটো মোক দি দিয়ক। তেওঁ পুনৰ উভতি আহে সেই পাথৰটো লৈ আৰু ভগৱানক কয় যে এই পাথৰটো কোনোবাই যদি 10 কেজি আম দিয়ে, 10 কেজি আলু দিয়ে, কোনোবাই আকৌ এই পাথৰটোৰ মূল্য হিচাপে 50 লাখ টকা দিয়ে বা 1 কোটি পৰ্যন্ত দিব পাৰে। কিছুমানে কয় এই পাথৰটো হেনো অমূল্য, গতিকে আপুনি মোক এই সকলোবোৰ ক'ব নালাগে, মোক মাথো কওক এই পাথৰটোৰ মূল্য কি, মোৰ জীৱনটোৰ মূল্য কিমান। তেতিয়া তেওঁক ভগৱানে কয় মই তাকেই ক'ব বিচাৰিছিলোঁ যে তোমাৰ জীৱনটোৰ মূল্য হৈছে অতুলনীয়। কাৰোবাৰ বাবে তুমি সেই 10 কেজি আমৰ সমান, তুমি বেলেগৰ বাবে কাৰোবাৰ বাবে তুমি 10 কেজি আমৰ সমান বা ফল মূলৰ শাক পাচলিৰ সমান বা কাৰোবাৰ বাবে তুমি সেই 50 লাখ টকীয়া সেই জিলিকি থকা এটি হীৰাৰ টুকুৰাৰ দৰে আৰু কাৰোবাৰ বাবে তুমি অতুলনীয়। গতিকে তোমাৰ সমান আৰু দ্বিতীয় এজন নাই, তুমিয়ে একমাত্ৰ। সেয়ে তুমি জীৱনটোত নিজক গঢ়ি তোলা, কাৰণ তোমাৰ ওচৰত এটা শৰীৰ আছে, কোনেও তোমাৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰে। তোমাক যোনে যেনেকৈ ভাবে তেওঁ সদায় তেনেকৈ ভাবিব, কিন্তু তুমি তোমাৰ লক্ষ্যৰ পৰা বিচলিত নহ'বা। তুমি জীৱনত লক্ষ্য স্থিৰ ৰাখি আগবাঢ়ি যোৱা, চাবা এদিন সকলোৰে মুখে মুখে তুমি জিলিকি থাকিবা। ধন্যবাদ।